মে আই হেল্প ইউ লৈ সমূহ বন্ধু বান্ধৱী দৰ্শক শুভাকাংক্ষীক স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত, বহু বছৰৰ মূৰত আচলতে বিভিন্ন কাৰণত মই ভিডিঅ' বনোৱা নাছিলোঁ। যা হওক, এতিয়া আকৌ আহিছোঁ, উপস্থিত আছোঁ। মোৰ নিজৰ ৰাস্তা এইটো খাটিগুচিৰ মানে খাটিগুচিৰ পৰা জাজিয়াবাৰীলৈ যিটো ৰাস্তা আছে, এইটো খাটিগুচি মানে আচলতে তামোলপুৰৰ পৰা ঘগ্ৰা চকৰ পৰা হয় এই ৰাস্তাটো জাজিয়াবাৰীলৈ। ইমান বেয়া অৱস্থা, আচলতে সহ্য নোহোৱা হৈছে। সেইকাৰণে প্ৰায় 3 বছৰৰ মূৰত আকৌ ভিডিঅ' এটা বনাম বুলি আহিলোঁ। 2019 চন মানত, 2007 চনত বনোৱা হৈছিলে, ৰাস্তাটো কমপ্লিট হৈছিল। আৰু 2019 চন মানত চাগে বহুত ভাঙি চিঙি যোৱাৰ পিছত ৰিপেয়াৰিং কৰা হৈছিল, মেৰামতি কৰা হৈছিল ৰাস্তাটো। আৰু 19ত বনোৱা ৰাস্তাটো 1-2 বছৰমানৰ ভিতৰত এইটো বহুত বেয়া অৱস্থালৈ পৰিণত হ'ল। মানে জাগাই জাগাই প্ৰায় 200-300 মিটাৰ মানৰ মূৰে মূৰে এনেকুৱা ভাঙি চিঙি গ'ল ৰাস্তাটো, যাই পেলাই আজি এই ৰাস্তাটোৰ অৱস্থা নোহোৱা হৈছে। ৰাস্তাটোৰ কি হৈছে কথাটো, বিভিন্ন 200-300 মিটাৰৰ মূৰে মূৰে ৰাস্তাটোৰ এনেকুৱা ভাঙি গৈছে। দুফালে ভাঙিছে, মাজত অলপমান জেগা বাকী আছে। আৰু দুফালৰ পৰা অহা গাড়ী সেইপিনে যাব খোজে। ভয়ানক অৱস্থা সৃষ্টি হৈছে। অলপমান দেখাই দিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শ্ৰীপুৰ জুগুৰগুচিৰ গাঁৱৰ মানে এইখিনি জেগাটোত আছোঁ। কিন্তু এনেকৈ আপুনি যিমান আগুৱাই যায়, খাটিগুচিৰ পৰা জাজিয়াবাৰীলৈ প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিখিনি ৰাস্তা, এইখিনিত প্ৰায় 15-20 জেগা মানত এনেকুৱা ভয়ানক অৱস্থা। আৰু আপোনালোকক দেখাওঁ মই কেনেকুৱা ভাঙি চিঙি গৈছে। এনেকুৱা পৰা গাঁতৰ মানে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। এই মাজ ৰাস্তাটো কৰিছোঁ, ৰাস্তাটোৰ মাজত উপস্থিত আছোঁ মই। ৰাস্তাটোৰ মাজ নে ছাইড কোনটো আকৌ অনুমান কৰিব নোৱাৰি। কথাটো এইটো হ'ল কি, মই পূজাৰ বতৰত আপোনালোকক আচলতে মই এইবিলাক ভিডিঅ' দেখুৱাৰ মোৰ ইচ্ছা নোহোৱা হৈছে এইবিলাক কাম কৰিবলৈ এতিয়া। কিন্তু কথা হ'ল কি, নোৱাৰি সহ্য কৰি। দুফালৰ পৰা অহা গাড়ী যেতিয়া মাজুলী যাব লগা হয়, এনেকুৱা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। আৰু যোৱা 3 বছৰমানত, যোৱা 3টা বছৰত এইটো ৰাস্তাত প্ৰায় 6-7জন মানুহ দুৰ্ঘটনাত পৰি, এইখিনি জেগাত যিখিনি জেগাত থিয় হৈ আছোঁ, ইয়াতে মোৰ গাঁৱৰ ডেকা দাদা এজন মানে যোৱা 1 বছৰমান আগত মৃত্যুমুখত পৰিছে। যোৱা 2 বছৰমানত, 2-3 বছৰত 6-7জন মানুহ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰিছে। অলপমান দেখাই দিব, গাড়ী গৈ আছে, কেনেকুৱা ভয়ানক অৱস্থা। এটা উদাহৰণ দিছোঁ, খাটিগুচিৰ পৰা জাজিয়াবাৰীলৈ আপুনি যাব, মোটামুটি 8ৰ পৰা 10-12 জেগাত এনেকুৱা ভয়ানক জেগা পাব, যাৰ কাৰণে বিভিন্ন ভয়ানক ঘটনা সংঘটিত হৈছে। চব ই ৰিক্সাবিলাক কিনিছে আমাৰ ডেকা বন্ধুসকলে, আমাৰ বিভিন্ন সংস্থাপনৰ অভাৱত দাদা বন্ধুসকলে এই ৰিক্সাবিলাক কিনিছে। কিন্তু তেওঁলোকৰ কেনেকুৱা অৱস্থা, গাড়ীবিলাক মোটামুটি কেইমাহমান চলালে অৱস্থা নোহোৱা হৈ যায়। এয়া চাওক, মই শ্ৰীপুৰ জেগাৰ জুগুৰগুচি গাঁৱৰ এইখিনি জেগাত উপস্থিত আছোঁ, খাটিগুচি জাজিয়াবাৰী ৰাস্তাটোত। বাইকবিলাকৰ অৱস্থা নোহোৱা হৈ যায়। এনেকুৱা ভয়ানক কথা, কোনে ৰিক্স ল'ব, কোনে গুৰুত্ব দিব, কাক ক'ম, মই অনুৰোধ কাক জনাম তাকে বিচাৰিছোঁ। মই অলপমান দেখাই দিয়ক ৰাস্তাটো। কাক অনুৰোধ জনাম, নলবাৰীৰ গড়কাপ্তানি বিভাগক অনুৰোধ জনাম নে কাক অনুৰোধ জনাম, না আমাৰ গাঁও পঞ্চায়ততো এইটো নিশ্চয় কাম নহয়। অলপমান মনোযোগ দিয়ক, অনুৰোধ কৰিছোঁ, অলপমান মনোযোগ দিয়ক। খাটিগুচিৰ পৰা জাজিয়াবাৰীলৈ যোৱা এই 7-7.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তাটো মেৰামতি কৰি দিয়ক, অন্ততঃ গাঁতকেইটা মাৰি দিয়ক। বাৰিষা যিটো অৱস্থা হৈছিল, এতিয়া বাৰু খৰালি মাহ আহিলে, শৰৎকাল পৰিছে, তথাপিও তাৰমানে ভয়ানক অৱস্থা। দুয়োফালৰ মানে ৰাস্তা বোলা কিছুমান জেগাত মোটামুটি 150 মিটাৰ 100 মিটাৰ এনেকুৱা মানে জেগা গাঁত আৰু প্ৰকাণ্ড গাঁত। আমাৰ এই মোটামুটি প্ৰায় 100-150খন গাঁৱৰ মানুহৰ নলবাৰীলৈ যোৱাৰ বেলেগ কোনো ৰাস্তা নাই। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোক সচেতন মহলে আহক, ইয়াতে চিন্তা কৰক কথাটো, নতুনকৈ ৰাস্তাটো অন্ততঃ গাঁতকেইটা মাৰাৰ ব্যৱস্থা কৰক। ধন্যবাদ জনাইছোঁ। জয় অসম। আকৌ আহিম নতুন ভিডিঅ' লৈ।